সো মুঠ 21,000 টকা উঠিছে এতিয়ালৈকে যেহেতু আমি 3.5-4 ঘণ্টা কালেকশ্যন কৰিছিলোঁ চাব পাৰিছে এইপিনে কাপোৰ কিমানকৈ উঠিছে চাব পাৰিছে এইখিনি 1 2 3 4 5 ধেৰ টোপোলা উঠিছে সো হেল্ল' এভৰিৱান ৱেলকাম বেক টু এমডি ক্লিক ফটোগ্ৰাফী আৰু আমি আজি গৈ আছোঁ গোলাঘাট আপোনালোক আৰু মই গোলাঘাট গৈ আছোঁ প্ৰেছ ক্লাবত কিন্তু কিয় গৈ আছোঁ চাই থাকক অকলে যাম অকলে যোৱাৰ কাৰণে বহুত বেছি ৰাস্তা পদূলি এইবোৰ নেদেখাওঁ আৰু ডাইৰেক্ট গোলাঘাটত গৈ প্ৰেছ ক্লাবত লগ পাই আছোঁ সো চাই থাকক আৰু ফাইনেলি আহি পাই গ'লোঁ গোলাঘাট প্ৰেছ ক্লাবত আহি পাই আমাৰ ৰিপৰ্টাৰ লাইভৰ উদ্যোগত এক কাৰ্যসূচী হাতত লোৱা হৈছে আৰু মোৰ লগত আছে এডিটৰ ইন চিফ দিগন্তদাৰ পৰা অলপ জনাৰ চেষ্টা কৰিম আচলতে এই কাৰ্যসূচী কি হ'ব হয় বৰ্তমান সময়ত যি সমগ্ৰ অসমতে বানপানীৰ যি ভয়াৱহতা বানপানীৰ কবলত পৰি হাজাৰ হাজাৰ ৰাইজ গৃহহাৰা হৈছে এমনকি অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ কৰিবলৈ ভাবিছোঁ তেনে দুৰ্যোগপূৰ্ণ সময়ত আমাৰ ৰিপৰ্টাৰ লাইভ অসম পৰিয়ালৰ এক দায়িত্ব আছে এই সামাজিক দায়িত্ব বুলি ভাবি আমি ৰিপৰ্টাৰ লাইভ অসমৰ পৰিয়ালে আজি আমি আৰম্ভ কৰিছোঁ বান সাহায্য সংগ্ৰহ অভিযান আৰু এই বান সাহায্য সংগ্ৰহ অভিযানত আমি সকলোকে অংশীদাৰ হৈ দুৰ্গত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমি যি বান সাহায্য সংগ্ৰহ কৰিম বান সাহায্য আমি বানাক্ৰান্ত অঞ্চলত আমি ৰাইজৰ মাজত বাহ্য আমি কিঞ্চিত প্ৰয়াস কৰিম সকাহ দিবৰ বাবে আৰু আহক আমি সকলোৱে এই দুৰ্যোগপূৰ্ণ সময়ত ৰাইজক আমি সকাহ দিয়াৰ উদ্দেশ্যে আমি অংশীদাৰ হওঁ আৰু আৰ্তজনক আমি সহায় হাত আগবঢ়াওঁ আৰু এনেধৰণে আমি ওলাইছোঁ এতিয়া আৰু বাকী গোটেইখিনি দেখুৱাই থাকোঁ তেতিয়ালৈকে চাই এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ এয়া হৈছে গোলাঘাটৰ যি বাটা পইণ্ট যেনেকৈ পাৰিছে সাহায্য কৰিছে যোনে যেনেকৈ সাহায্য কৰিছে প্ৰায় 4 ঘণ্টা পাৰ হ'ল আৰু এতিয়া অকণ ব্ৰেক এটা খোৱাৰ আৰু ইফালে বা দুজনী আছে বাৰ লগত অলপ কথা পাতিম কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে আমি আজি বান পীড়িতসকলৰ বাবে আমি সাহায্য উঠাইছোঁ এয়া উঠিছে যথেষ্টখিনি পইচা দিছে কাপোৰ দিছে লগতে খোৱা বস্তু দিছে আমি 11টা বজাৰ পৰা কৰিয়ে আছোঁ এতিয়া 3:30 বাজিলে এতিয়া অলপ সময় ৰেষ্ট লওঁ তাৰপিছত আকৌ ওলাম কিবা এটা খাম সহায় কৰিছে আৰু কাপোৰ কানিৰ পৰা খাদ্যৰ পৰা ধৰি যোনে যি পাৰে যিমান পইচা যোনে যি পাৰে দিছে আমাক তেনেকৈ আজি আমি 4 ঘণ্টা অতিক্ৰম কৰিলোঁ এতিয়া আমি পুনৰ জিৰণি ল'ব আহিছোঁ তাৰপাছত আকৌ পুনৰ আমি যাম অব্যাহত থাকিব আজি দিনটো আৰু খুবেই ভাল লাগিছে কাৰণ যিহেতু সৰু সুৰা দোকানৰ পৰা ধৰি ৰিক্সা চালক হওক বা ফল মূল দোকানী হওক যি হওক সকলোৱে 5 টকাৰ পৰা ধৰি 500 টকালৈকে দিছে আৰু ষ্টুডেণ্ট সকলো দিছে হয়তো ভিজুৱেলত চাইছে আপোনালোক যি ছাত্ৰ ছাত্ৰীসকলেও দিছে কিবা নহয় কিবা তাৰ বাবে বহুত ভাল লাগিছে তো চাই থাকক আকৌ লগ পাই আছোঁ অলপ জিৰণিৰ পাছত
আৰু খাই বৈ আজৰি এতিয়া আছোঁ কাৰ্যালয়ত, যি ৰিপৰ্টাৰ লাইভ অসমৰ কাৰ্যালয়ত আছোঁ। সকলো বহি আছে আৰু পইচা গণি হৈ গ'ল। আৰু এইফালে চন্দন দা আছে, পিছত এইফালে আমাৰ এডিটৰ দা আছে, তাৰপিছত এইফালে নুমলীগড়ৰ আমাৰ সংবাদদাতা আছে, আৰু এইফালে আমাৰ জ্যেষ্ঠ ককাইদেউ। আৰু কিমান উঠিলে? মোৰ 21,000 উঠিলে। এইখিনি চাব পাৰিছে মালিক হৈ আছে চন্দন দা এতিয়া। আৰু এইখিনি নোটখিনি কোনটো কেইটা উঠিছে অকণকৈ কৈ দিব নেকি? তোমাৰ 5 টকীয়া উঠিছে 14টা, 10 টকীয়া উঠিছে 505টা, 20 টকীয়া উঠিছে 146টা, তাৰপিছতে তোমাৰ 50 টকা উঠিছে 112টা, 100 টকীয়া উঠিছে 40টা, 200 টকীয়া 6টা, 500 টকীয়া 5টা আৰু পইণ্টছ উঠিছে 18 টকা। চ' মুঠ 21,000 টকা উঠিছে এতিয়ালৈকে। যিহেতু আমি 3.5-4 ঘণ্টা কালেকশ্যন কৰিছিলোঁ, 3.5-4 ঘণ্টাত 21,000 টকা উঠিছে। আৰু এতিয়া প্ৰায় 4 বাজিব হ'ল। আৰু ইফালে দিগন্ত দা আছে, এডিটৰ ইন চিফ, আকৌ ওলাব। আমাৰ এইটো আচলতে কিঞ্চিত প্ৰয়াস ৰিপৰ্টাৰ লাইভ অসম পৰিয়ালৰ এইটো কিঞ্চিত প্ৰয়াস। আমি যাতে যি মানে দুৰ্যোগ, গোটেই অসমজুৰি যি দুৰ্যোগ হৈছে, মানে সকলোকে একদম টচ কৰি গৈছে, তেনে মুহূৰ্তত আমাৰো এটা সামাজিক দায়বদ্ধতা বুলি ভাবিয়েই আমি ৰিপৰ্টাৰ লাইভ অসম পৰিয়ালৰ সকলোৱে মানে ৰাইজৰ পৰা যি পাৰে সকলোৱে খুব সহযোগ কৰিছে আমাক। মানে 2-3 ঘণ্টাৰ ভিতৰতে আমাক সকলোৱে মানে এতিয়া 21,000 হ'লেই। গতিকে আৰু আমি অব্যাহত ৰাখিম 2-3 দিন কাৰ্যসূচী। ভাবিছোঁ যে আমি আমাৰ এই কিঞ্চিত সহায় বানাক্ৰান্ত ৰাইজক কিছু হ'লেও সকাহ দিব। আৰু আমাৰ ৰিপৰ্টাৰ লাইভ পৰিয়ালৰ সকলো খুব সুন্দৰভাৱে আচলতে এই কাৰ্যসূচীটোত খুব আন্তৰিকতাপূৰ্ণভাৱে অংশগ্ৰহণ কৰিছে। মই ধন্যবাদ জনাইছোঁ। আৰু চাব পাৰিছে এইপিনে কাপোৰ কিমানকৈ উঠিছে চাব পাৰিছে। এইখিনি 1, 2, 3, 4, 5টা ধেৰ টোপোলা উঠিছে। আৰু বহুত কিবাকিবি উঠিছে, দেখুৱাইছোঁ অলপকৈ। আৰু আনিবলগীয়া বহুতখিনি আছে, আনিবলগীয়া আছে। গোলাঘাটৰ ব্যৱসায়ীসকলে ইতিমধ্যে আমাক কৈছে যে কাপোৰ আমি দিম, প্ৰায় 10-15খন দোকানে কাপোৰ দিম আমি বানাক্ৰান্তসকলৰ কাৰণে। আমি সেইখিনিও আমি সংগ্ৰহ কৰিম পৰৱৰ্তী সময়ত। আৰু আমি বিভিন্নজনৰ ওচৰলৈ যাম আৰু সকলোৱে যি পাৰে এই মুহূৰ্তত মানে সহায়ৰ হাত আগবঢ়াওক বানাক্ৰান্তসকলক। আৰু সকলোৱে অংশীদাৰ হওক এই দুৰ্যোগপূৰ্ণ সময়ত ৰাইজৰ কাষত। আমিও এই প্ৰয়াস কৰিছোঁ আচলতে। আৰু ইমানে আছিলে আজিৰ ভিডিঅ'টো। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি এবাৰ জনাব আচলতে কেনেকুৱা লাগিলে ভিডিঅ'টো।